So hey guys, welcome back to another video. যিসকল ছাত্ৰীয়ে স্কুটি কেনেকৈ চলায় এতিয়াও শিকা নাই আপোনালোকে শিকি ল'ব দেই। So guys, budget phone. কোনটো budget smartphone সবতকে best? Budget smartphone মানে under 10,000 10,000 তলত বা 10,000 11,000 এনেকুৱা প্ৰাইস সেগমেন্টত কোনটো ফোন সবতকে বেস্ট হেইটোৰ কথা মই আজি এই ভিডিওটোত কম। সো ভিডিওটো একেলগে চাই থাকিব। লেটস গেট স্টাৰ্টেড। So guys, 15 আৰু 20,000 এই প্ৰাইস সেগমেন্টৰ ভিতৰত যিকোনো এটা স্মাৰ্টফোন চুজ কৰা বহুত ইজি বুলি ক'ব পাৰি কেলে বহুত অপশনস अवेलेबल থাকে কিন্তু আন্ডাৰ 10,000 মানে বাজেট ৰেঞ্জত 10,000 11,000 এনেকুৱা বাজেট ৰেঞ্জত যিকোনো এটা স্মাৰ্টফোন চুজ কৰা বহুত কঠিন হৈ যায় কেলে বহুতো অপশন अवेलेबल থাকে কম্পিটিশন বহুত বেছি চলে তাত সবতকে যোনটো বেস্ট ফোন হয় বাজেট ৰেঞ্জৰ হেতু টানি অনা বা হেতু উলুৱা বহুত টান হৈ যায় কিন্তু আজি মই আপোনাক এনেকুৱা এটা স্মাৰ্টফোন বাজেট ৰেঞ্জৰ এনেকুৱা এটা স্মাৰ্টফোন আপোনালোকক সাজেষ্ট কৰিম যেটা আপোনালোকে ডেফিনেটলি কিনিব পাৰে আৰু এটো বাজেট ৰেঞ্জৰ ভিতৰত সবতকে বেস্ট স্মাৰ্টফোন হয় এনেকুৱা কোনো স্মাৰ্টফোন নাই এটোৱে হয় বাজেট ৰেঞ্জৰ ভিতৰত সবতকে বেস্ট আৰু যেটো 5G এতিয়ালৈকে আহা নাই আন্ডাৰ 10,000 20,000 লোকেছো সাকে আছে 5G ফোন কিন্তু 10,000 ৰ ৰেঞ্জত এতিয়ালৈকে অহা নাই সো এটো আপোনালোকে ডেফিনেটলি ল'ব পাৰে আৰু বেছি বিচাৰি থাকিবলৈ দৰকাৰ নাই যে আন্ডাৰ 10,000 ৰ ভিতৰত কোনটো মোবাইল ললে ভাল ইমান বিচাৰি থাকিবলৈ দৰকাৰ নাই এটোৱে বেস্ট মোবাইল হয় আৰু এটোৱে কিনিব লাগে আৰু মই যোনটো স্মাৰ্টফোনৰ কথা কৈ আছো এই ভিডিওটোত হেটো এটা চাইনিজ স্মাৰ্টফোন হয় আৰু কিছুমানে চাইনিজ স্মাৰ্টফোন লবলৈ নিবিচাৰে হেতু আপোনাৰ অপিনিয়ন কিন্তু যদি মই নিজৰ অপিনিয়ন দিও তেনেহলে মই বিচাৰো এটা ভ্যালুয়েবল স্মাৰ্টফোন ভ্যালু ফৰ মানি মোক ভ্যালু লাগে মোক চাইনিজ বা নন চাইনিজ হেতু মোক কোনো মতলব নাই মোক ভ্যালুটো লাগে মই যিমান মানি পে কৰিম হিমানটো ভ্যালু মই পাব লাগে সেই ডিভাইসটোৰ পৰা হেতু মই চাও সো আপোনালোকৰ অপিনিয়ন বেলেগ হ'ব পাৰে আৰু মোৰ বেলেগ হ'ব পাৰে আৰু সেই স্মাৰ্টফোনটোৰ নাম হৈছে Poco M2 আৰু ইয়াৰ যোনটো লেটেষ্ট প্ৰাইস হেতু মই ফ্লিপকাৰ্টত চালো 9,999 আৰু 9,999 মানে ₹10,000 এই প্ৰাইস সেগমেন্টটো তলত বহুত বেলেগ বেলেগ স্মাৰ্টফোনৰ অপশনস अवेलेबल থাকে কিন্তু ইয়াত পাব আপোনালোকে 6GB RAM কোনো কোম্পানীয়ে নিজৰ মোবাইলত 6GB RAM নিদিয়ে আন্ডাৰ 10,000 তাৰ লগতে পাব গেমিং প্ৰসেসৰ বাজেট গেমিং প্ৰসেসৰ MediaTek Helio G80 এটো কোনো কোম্পানীয়ে নিদিয়ে G70 দিব কিন্তু G80 নিদিয়ে আন্ডাৰ 10,000 আৰু পাব ওয়াইড ওয়াইন L1 ৰ সাপোৰ্ট যোনটো কোনো ফোনত আজিলৈকে আন্ডাৰ 10,000 ৰ প্ৰাইসত দিয়া হোৱা নাই আৰু যদি সেন্সৰৰ কথা কও তেনেহলে বহুত এনেকুৱা মোবাইল কোম্পানী আছে যোনে নিজৰ বাজেট ৰেঞ্জৰ মোবাইল যেবিলাক 10,000 বা 11,000 দামৰ মোবাইল কিটাত বহুতো এনেকুৱা সেন্সৰস থাকে যেবিলাক কাটি দিয়ে নিদিয়ে কিন্তু এই ফোনৰ আপোনালোকে সকলো সেন্সৰস পাব যেনেকে জাইৰোস্কোপ কম্পাস এটসেট্ৰা আৰু এটা PUBG প্লেয়াৰৰ কাৰণে জাইৰোস্কোপ কিমান ইম্পৰ্টেন্ট হেতুটো আপোনালোকে জানেই আৰু তাৰ লগতে ইয়াত যোনটো প্ৰসেসৰ দি আছে হেতু কেপেবল আছে এটা PUBG নিচিনা ডাঙৰ গেম হাই গ্ৰাফিক্সত ৰান কৰিবলৈ এই মোবাইলত তাৰ পাছত যদি মই ডিসপ্লে কথা কও তেনেহলে ফুল HD ডিসপ্লে পাব আন্ডাৰ 10,000 কোনো মোবাইল কোম্পানীয়ে ফুল HD ডিসপ্লে কেতিয়াও নিদিয়ে আন্ডাৰ 10,000 ৰ তলত কেতিয়াও নিদিয়ে HD+ ডিসপ্লে দি চেপাই দিব কিন্তু ফুল HD+ কেতিয়াও নিদিয়ে কিন্তু ইয়াত আপোনালোকে ফুল HD+ ডিসপ্লে পাব আন্ডাৰ 10,000 আৰু ইয়াত আপোনালোকে পাব IR ব্লাষ্টাৰ দি আপোনালোকে ঘৰৰ AC আৰু টিভি এনেকুৱা বিলাক বাহিৰৰ ইলেক্ট্ৰনিক এপ্লায়েন্স বিলাক আপোনালোকে কন্ট্ৰোল কৰিব পাৰিব নিজৰ মোবাইলে দি তাৰ লগত সেকেন্ডাৰী নয়েজ কেনসেলেশন মাইকো দিছে হেতু নাই আতৰুৱা আৰু তাৰ লগতে টাইপ C কেবলও দিছে চাৰ্জিংৰ কাৰণে কোনো 10,000 रुपीसৰ তলত ফোন এটাত কেতিয়াও টাইপ C কেবল নিদিয়ে USB কেবল দি থৈ দিয়ে কিন্তু ইয়াত টাইপ C কেবলও দিছে
আৰু বেটাৰীৰ কথা যদি কওঁ তেনেহ'লে ইয়াত পাব 5000 mAh বেটাৰী আৰু 5000 mAh বেটাৰীৰ লগতে 18 ৱেট চাৰ্জিঙৰ ছাপোৰ্ট পাব বক্সৰ ভিতৰত 18 ৱেট চাৰ্জাৰ নাপায় এক্সট্ৰা কিনিব লাগিব কিন্তু 10 ৱেট চাৰ্জাৰ এটা ভিতৰত পাব বাহিৰৰ পৰা ছাপোৰ্টৰ কাৰণে কিনিব লাগিব 18 ৱেট চাৰ্জাৰ এটা তাৰ লগতে ফিজিক্যাল ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু ফেস আনলক দুইটাই পাব আৰু যদি ক্যামেৰাৰ কথা কওঁ তেনেহ'লে ইয়াত ক্যামেৰা পাব আপোনালোকে কোৱাড ক্যামেৰা 13 মেগাপিক্সেলৰ প্ৰাইমেৰী সেন্সৰ আৰু সেলফি পাব আপোনালোকে 8 মেগাপিক্সেলৰ ক্যামেৰা এটা কথা কৈ দিছো ক্যামেৰা এই ফোনৰ ইমানটা ভাল নহয় নৰ্মেল ইউজেজৰ কাৰণে ভাল কিন্তু যদি আপুনি ক্যামেৰা পাগল বেছি ক্যামেৰা মানে মেইন প্ৰায়োৰিটি আপোনাৰ ক্যামেৰা তেনেহ'লে আপোনালোকে 500 এটা এক্সট্ৰা প্লাস কৰি নাৰ্জৰ 20 ল'ব পাৰে তাত ট্ৰিপল ক্যামেৰা পাব 48 মেগাপিক্সেলৰ প্ৰাইমেৰী সেন্সৰ লগোৱা আৰু তাত আপোনালোকে ভাল ৰিজাল্ট পাব পাৰে ইয়াতকে ভাল কিন্তু তাত যেবিলাক ফিচাৰ্স পাব ইয়াৰ সমান নাপায় ক্যামেৰা ভাল পাব কিন্তু বাকিবিলাক ফিচাৰ্স এই ফোনতকে ভাল নাপায় আৰু এডভান্টেজেস বা প্লাস পইণ্ট এই মোবাইলৰ হ'ল 6GB RAM কতো নাপায় আপোনালোকে ফুল HD প্লাস ডিসপ্লে কতো নাপায় আপোনালোকে 18 ৱেট ফাষ্ট চাৰ্জিঙৰ ছাপোৰ্ট উইথ টাইপ C কেবল কতো নাপায় আপোনালোকে তাৰ লগতে 5000 mAh বেটাৰী আৰু এনেকুৱা বহুত বেলেগ বেলেগ ধৰণৰ সেন্সৰ তাৰ লগতে আয়াৰ ব্লাষ্টাৰ জাইৰোস্কোপ এইবিলাক হ'ল ইয়াৰ প্লাস পইণ্ট আৰু যদি মাইনাস পইণ্ট কওঁ তেনেহ'লে অকল দুটা বস্তু যে বক্সৰ ভিতৰত আপোনালোকে 18 ৱেটৰ চাৰ্জাৰ নাপায় এক্সট্ৰাকে কিনিব লাগিব আৰু ভিতৰত আপোনালোকে কেছ নাপায় মানে বেক কভাৰ ট্ৰান্সপেৰেন্ট বেক কভাৰটো নাপায় হেতু আপোনালোকে বাহিৰৰ পৰা কিনিব লাগিব কিন্তু ইমানটো কম্প্ৰমাইজ কৰিব পাৰে সো গাইস এই ভিডিওটো ইয়াতে শেষ কৰিছো যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিব বেয়া লাগিলে ডিসলাইক কৰিব টেকনলজি টিপস এণ্ড ট্ৰিক্স ফেক্টস আৰু ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ হ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাব সো আকৌ লগ পাম আৰু এটা ভিডিঅ'ত তেতিয়ালৈকে বাই